Hello friends, welcome to my YouTube channel. Merusmita Burua. এয়া আমাৰ ব্ৰুনক দিলো ভুজিয়া খাইছে আজি মানে ব্ৰুনৰ ফেভাৰিট ৰেচিপি কি আমি হেতু বনাবৰ কাৰণে ভিডিওতে ষ্টাৰ্ট কৰিলো আৰু প্ৰথমতে ব্ৰুনো আৰু মই ফুৰিব আহিলো বতা দিছে আমি ওলাই হতে বতা দিছিল আৰু এতিয়াও দিছে আৰু গৰম বহুত দিছে সেই কাৰণে বতা দিছে ভালো লাগিছে কি আৰু মই ওলাইছো এইখন পিছফালৰ পথাৰখন মই যে কৈছিলো হেতু ভিডিওত পদলিমুখৰ পিছফালে আৰু এখন পথাৰ আছে আজি আমাৰ ব্ৰুনে মানে মনটো অলপ বেয়া কৰিছে আৰু দেখি অলপ দিগদাৰো কৰিছে ভাবিলো তাক অলপ প্ৰথমতে ফুৰা আনো তাৰ পিছত ভাত পানীখিনি বনাম ই আৰু গৰুকেইটা মানে বহুত মানে ই গৰুকেইটাৰ লগত থাকে একেলগে খেলি থাকে পিছফালৰ পথাৰখনতো গৰুবিলাক যায় গছ-গছনিবিলাক দেখিলে ভাল লাগে চাৰিওফালে সেউজীয়া ভৰা কিন্তু এইকেইডাল গছ অলপ ভয় লাগে দেখিলে কিবা বেলেগ যেন পাই ভয় লাগে আৰু এইফালে নতুনকৈ কোম্পানী বনাব ইয়াৰে দিছে ৱাল পুৰা বতাহ মাৰি আছে এইফালে এখিনি বহুত ডাঙৰ এৰিয়া মানে কোম্পানীৰ কাৰণে আধা ৱাল বনোৱা হৈছে বাকিবোৰ কাম এতিয়ালৈকে কৰাই নাই কৰিব চাগে পিছত কোম্পানী হ'ব ইয়াতে আমাৰ ব্ৰুনো এইফালে আহি মানে বহুত ভাল পায় আৰু দিনত এবাৰ হ'লে তাক মই লৈ আহোগে পুৰা বতাহতে তাৰ লংগিডাল পুৰা উৰি আছে মৰমে লাগে আৰু আজি আমাৰ দেউতাই মানে বইল চব্জি খাই সেই কাৰণে মই দালি বহাই দিছো অলপ দুটা মানুহ সেইকাৰণে কমকৈ বহাইছো আজি দেউতাৰ ষ্টাইলত বইল চব্জি বনাম অলপ বেলেগ ধৰণে দাইল আধা সিজা হোৱাৰ পিছত ইয়াতে আদা লফা শাক বেঙেনা ভেন্দি এইখিনি সকলোবোৰ দি দিছো পিয়াজ নহৰু এটা আকৌ বেলেগ ষ্টাইলৰ বইল আমাৰ দেউতাই খাই বেছি ভাল পায় সেইকাৰণে বনাইছো এনেকৈ বৰ্ণকিয়া আৰু মোৰ তেনেকৈ চলি যায় অলপ ভাল পালেও খাওঁ আৰু ভাল নাপালেও হয় কিন্তু দেউতাই ভাল পায় সেইকাৰণে আজি বনাইছো আৰু এইখিনি ঘৰৰে শাক-পাচলিখিনি ইয়াতে দি দিলো অলপ পানীখিনি শুই যোৱাৰ পিছত আমাৰ বইল চব্জি ৰেডি হৈ যাব আৰু লগতে আমাৰ ব্ৰুনৰ ৰেচিপিটো বনাওঁ সেইটোৰ কাৰণে আমাৰ যোগাৰখিনি কৰি থৈ দিছো এয়া ব্ৰইলাৰ মাংস আৰু এয়া ব্ৰইলাৰ ঠেং ব্ৰুনৰ কাৰণে স্পেচিয়েলি আৰু কেৰাহীত তেল গৰম হ'ব দি ইয়াতে আলু দি দিলো এটা আলু কাটি দিছো 4 পিচ আলু তাৰ কাৰণে হৈ যাব অলপ ভালকৈ বনাব লাগিব তেতিয়াহে খাই ভাল পাব আমাৰ ব্ৰুনই নহলে আকৌ মোক গালি পাৰিব মনে মনে প্ৰথমতে আলুখিনি ভাজি ললো আমি এনেকৈ আলুখিনি ভাজা হোৱাৰ পিছত আৰু বাকিখিনি দি দিম একেলগে 2 পিচ মান নহৰু থেতেলাই দিছো আৰু পিয়াজ দি দিলো জলকীয়াও দিছো জলকীয়া বা খাই নে নাখায় কিন্তু দিছো ভাল লাগিবৰ কাৰণে কিবা খাই নে নাখায় আৰু মাংসখিনি দি দিলো গলৰ মাংসখিনি এইখিনি বনাই আৰু তাক ভাত দিম তাৰ ভোক লাগিছে আৰু আমাৰ বইল চব্জি প্ৰায় হৈয়ে গ'ল এতিয়া আৰু এইখনো বন্ধ কৰি দিওঁ দিলে আৰু দেউতাকো ভাত দিওঁ দেউতাৰো ভোক লাগিছে এইফালে আকৌ আমাৰ ব্ৰুনৰ চিকেনখিনিত অলপ মছলা দি দিওঁ কাশ্মীৰী মিৰ্চ দিছোঁ তাক চাগে জ্বলা ধৰিব কিন্তু আজি দিছোঁ আৰু তাৰ কাৰণে ভাল লাগিবৰ কাৰণে আৰু ভিডিঅ' বনাইছোঁ কাৰণে অলপ ভালকৈ বনাইছোঁ আমাৰ ব্ৰুনৰ ফেভাৰিট ৰেচিপিটো তাৰ কাৰণে ব্ৰইলাৰৰ ঠেং বা গল এনেকৈ এক্সট্ৰাকৈ আনিলে এক্সট্ৰাকৈ বনোৱা যায় ভালকৈ বনাওঁ বাৰু নহ'লে আকৌ সি গালি দিব মনে মনে মোক
এইফালে বইল চব্জি আমাৰ হৈ গ'ল। ইয়াৰে ওপৰত ঘৰৰে বিলাহী দি দিছোঁ আৰু আমাৰ ব্ৰুনৰ আঞ্জা হ'বয়ে। অলপ পানী দি দিলোঁ, জোলখিনিৰে সি খাব পাৰিব, নহ'লে আকৌ শুকানকৈ বনালে সি খাই ভাল নাপাব, সেইকাৰণে অলপ জোল বনাওঁ, তেতিয়া সি খাই ভাল পাব। গেছটো অলপ লেতেৰা হৈ গ'ল। ভাত বনালে মই মাজে মাজে মুচি থাকোঁ লেতেৰাৰ কাৰণে। আৰু আমাৰ ব্ৰুনৰ আঞ্জা হ'বয়ে। এয়া আমাৰ ব্ৰুনৰ চিকেন হৈ গ'ল আৰু ঢাকনিখন মাৰি দিলোঁ। আৰু এইফালে বাঢ়িলোঁ আমাৰ দেউতাৰ কাৰণে ভাত, মোৰ কাৰণে বাঢ়িছোঁ, আৰু আমাৰ ব্ৰুনৰ কাৰণে বাঢ়ি দিলোঁ ভাত। আৰু আমাৰ ব্ৰুনই আৰম্ভ কৰি দিলে, আমি আৰম্ভ নকৰাতে। ইয়াক মানে প্ৰত্যেকটো সাজতে মাছ বা মাংস লাগে। মাংসৰ ব্ৰইলাৰৰ ঠেং হ'লেও হয়, মাছৰ মূৰা হ'লেও হৈ যায়। আৰু ভিডিঅ'টি আজি ইয়াতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংকছ ফৰ ৱাচিং।